হাই বিয়ন সকলোৱে ভাত পানী বনালেনে? মই এতিয়া বনাব লৈছোঁ। মাহঁতে ৰাতিতে মাহৰ দালি ভিজাই থৈছিল। ৰাতি মই ভাত নাখালোঁ বাবে গাটো ভাল নহয়, সেইকাৰণে বনোৱা নহ'ল। এতিয়া বনাওঁ আৰু আপোনালোকে বনালেনে? গৰম কেনেকুৱা পৰিছে বাপৰে বাপ। মাহৰ দালিখিনি বাকলিখিনি গুচাই লওঁ, তাৰপিছত কুকাৰত দি দিম আৰু ফ্ৰিজত থৈ দিছিলোঁ, পূৰা টেকি কৰি আছে। মানুহ ছোৱালীৰ কোনো নাই। বাকলি গুচাই ল'লোঁ, বাকলি ধুনীয়া হৈ গ'ল, বগা হৈ গ'ল পূৰা। ক'লা মাহৰ দালি বগা হৈ গ'ল। এতিয়া কুকাৰত বহাই দিওঁ আৰু নিমখটো দিলোঁ আৰু আগতে এয়া নিমখ দি দিওঁ অকণ। নিমখটো আগতে দিলে ভাল আৰু আপোনালোকেও বনায়নে মাহৰ দালি? কোনে কোনে খাই ভাল পায় জনাবচোন।